লাইন মাৰামাৰি চলি আছে এতিয়া নাযাওঁ তলফালে আপোনালোকক দেখাই আছোঁ ৱেলকাম টু কমলছ ব্লগ নেমৰাচং নমস্কাৰ খুলুমবাই আজি আপোনালোকক এটা হিষ্টৰিকেল প্লেচত লৈ যাম আপোনালোকে চাই থাকিব এই বঙাইগাঁও যোগীঘোপাত এই হিষ্টৰিকেল প্লেচটো আছে কি হিষ্টৰিকেল প্লেচ আপোনালোকক তাত গৈ জনাম বলক ব্লগটো আৰম্ভ কৰোঁ লেটছ গো এয়া আমাৰ বছ আহি পালা হেলমেট চেলমেট ৰেডি কৰি ল'লোঁ ধুলে না ৰাস্তাবিলাক মাস্কখন লগাই ল'ব লাগিব কি কোৱা বন্ধ কৰোঁ আমাৰ য'ত নেকি টাৰ্গেট আছিল তাত যাই থাকোঁতে এখন এই মস্ত নাৰিকল বাগান এখন দেখা পালোঁ তাতে ভাবিলোঁ অকণমান আপোনালোককো দেখাওঁ আমি যিহেতু দেখা পাওঁ নাৰিকল এখন দেখাইছোঁ চাওঁ বম নাৰিকল চবফালে নাৰিকল বাগান এই চাহ নাৰিকল আৰু নাৰিকল ইফালে চাহ সিফালে নাৰিকল গোটেই নাৰিকল আৰু এটা বস্তু দেখাওঁ আপোনালোকৰ নাৰিকল কিমান তলত লাগে আপোনালোকে দেখাইছোঁ ৰ দেই ভিতৰত যোৱা নাই বাহিৰৰ পৰা ৰাস্তাৰ পৰা দেখাইছোঁ এইৰে চাহ টানেল পাই গ'লোঁ টানেল হ'লেও পানী আছে দেখোন দেই ভাই দ নেকি পাৰিম না wow paham লাগছে রে ভাইয়াত আমি কি বুলি কয় বঙাইগাঁৱৰ পৰা আহি অভয়াপুৰী আহিলোঁ অভয়াপুৰীৰ পৰা শ্বৰ্টকাট হৈ পেলাই এতিয়া আমি হাইৱেত উঠিম আৰু নয়াগাঁও কিবা জেগাটো নয়াগাঁও এতিয়া এইটো নয়াগাঁও বুলি কয় বোলে নয়াগাঁও চকা এতিয়া আমি হাইৱেত উঠিম যোগীঘোপা প্ৰাচীৰ গুহা আৰু অৱশেষ তাৰমানে এনচিয়েণ্ট কেভছ এণ্ড ৰিমেইনছ যোগীঘোপা আমি এতিয়া এইপিনে যাব লাগিব চাইনবোৰ্ডখন যোনফালে ডাইৰেকশ্যন দিয়া আছে সেইপিনে বলক সেইপিনে আহক চাওক ৰাস্তাটো আপোনালোকে ডেঞ্জাৰাছ ৰাস্তা ফাইনেলি পাই গ'লোহি আমি আমাৰ ডেষ্টিনেশ্যন আপোনালোকে এই পাহাৰখন দেখা পাইছে এই পাহাৰখনৰ পিছতে আমাৰ ব্ৰহ্মপুত্ৰ নদীটো আছে এতিয়া ইয়াতে আছে কেভটো আমি যোনকৈ এটা কেভৰ কাৰণে মানে বিচাৰি আহিছিলোঁ এতিয়া আপোনালোকক চব ডিটেইল দেখাম আপোনালোকে চাই যাব এতিয়া গাড়ীখন পাৰ্ক কৰিছে যাব এতিয়া ভয় লাগিছে এতিয়া বেলেগ গাড়ী নাই কোনো নাই মানুহ চাওঁ ইঘৰত তাত যদি বাইকখন পাৰোঁ থৈ যাম এয়া খটখটি মালাক এই মোৰ সদায় চশমাযোৰ ডিষ্টাৰ্ব দি থাকে চশমাযোৰ লৈ ল'লোঁ ইয়াতে হেলমেটটো পিন্ধি আছোঁ হেলমেটটো লৈ অনাৰ কাৰণটো হ'ল মোৰ এদিন হেলমেট চুৰ হৈছে এইটো ৰয়েল এনফিল্ডৰ হেলমেট এই হেলমেটটো বাইকখন থৈ দিলে এদিন চুৰ হৈছে সেইকাৰণে মই লগত লৈ ফুৰোঁ আজিকালি হেলমেটবিলাক চুলিখিনি ঠিক কৰি লওঁ অলপ নহ'লে বান্দৰৰ বাল যেন দেখাব হয় নহয় আহি ওপৰত আহি পালোঁ এতিয়া অলপ পিছত যাম তাৰপৰা তামাম লাইন মাৰামাৰি চলি আছে এতিয়া নাযাওঁ তলফালে আপোনালোকক দেখাই আছোঁ
জোৰা জোৰা বহিছে আমি এতিয়া নাযাওঁ ডিষ্টাৰ্ব নিদিওঁ বেলেগক হয়নে নহয় এতিয়া তাৰ আগতে আমি বেলেগ জাগা এটা দেখাওঁ আপোনালোকক চাওক আপোনালোকে বহু ওপৰত আছে জেগাটো পুৰা পাহাৰ এইখন গোটেই পাহাৰ চাওক আপোনালোকে গোটেই গাছ আৰু গাছ পাহাৰ পাহাৰ বহুত ভাগৰ লাগছে কি এতিয়া বহি ল'লি নেকি হা ভাগৰ লাগিল চা এইটো নিটো ভাগৰ লাগিল বোলে তাৰ মই যাওঁ এইটো কি এইটো ৱেল নেকি ৰে বাপা এইটো চা এইটো চাগে এইটো ৱেল ৱেল কি বা বস্তু এইটো বুজিবই পৰা নাই মই কিমান এনেকৈ বনাইছে হে কি বস্তু হ'ব পাৰে এইটো লেতেৰা পেলাও জেগা নাই ৰজা মহাৰাজাই গা ধুইছিল ইয়াতে ক'ব পৰা নাই আৰু গেৰাণ্টিও নাই ৰজা মহাৰাজাই গা ধুব পাৰে মই এইটো দেখা পোৱা নাছিল ৰে বা ইউনিক চেপ দেখোন হা চাওক কিমান ধুনীয়াকৈ বনাই দিছে জেগাটো আপোনালোকে দেখা পাইছে চা এই ড্ৰেইনেজ ছিষ্টেম যাতে পানীখিনি ধুনীয়াকৈ বৈ আহে তাৰ কাৰণে ধুনীয়াকৈ ড্ৰেইনেজ ছিষ্টেমটো বনাই দিছে চাওক বাপ খাব লাগি গ'ল এয়া নিতুৱে ৰিল বনোৱাত মাথা মাৰি আছে ৰিল বনাই আছে মই আৰু ওপৰলৈ যাওঁ ভাল লাগি গ'ল মানে ভাগৰ লাগিছে মোৰ বাপৰে অ' মাই গড বহুত ভাগৰ লাগিল অলপ ৰেষ্ট লৈ লওঁ আৰু ওপৰত আছে আৰু যাব লাগিব হা বান্দৰ আছে বোলে কিং অফ বান্দৰ নেকি পাম আৰু জেগাটো আপোনালোকে ভাবিছে এইটো বান্দৰ বাপৰে বহুত ভাগৰ লাগিল পাহাৰৰ ওপৰত একেবাৰে সেইকাৰণে ভাগৰ লাগিছে নহ'লেতো কথা নাই চাওক এইটো চা সেইটো কি জানে না আপোনালোকে আমাৰ ব্ৰহ্মপুত্ৰ নদী চাওক কি ধুনীয়া দেখা পাইছে মাজে মাজে বালি চৰলাই আছে চাওক আমাৰ ৰজা মহাৰজাই কিবা বনাইছিল ক'ব নোৱাৰোঁ কিন্তু আমাৰ তেতিয়া টাইমতে ইটাৰ ব্যৱহাৰ হৈছিলে চাওক আপোনালোকে কেনেকুৱা প্ৰকাণ্ড ইটা এয়া বম ডাঙৰ ইটা চাওক এইফালে এটা আছে এইফালে এটা বনাইছে এইটো কিহৰ কাৰণে বনাইছে ক'ব নোৱাৰোঁ এই প্লেচটো আমাৰ ইয়াত বনাইছিলে বৰ্মন বংশ যেতিয়া নেকি আমাৰ ডিক্লাইন হৈছিলে মানে বৰ্মন বংশৰ পিছত আমাৰ অসমত শিলাস্তম্ভ মানে মেলচাচা ডাইনেষ্টি ষ্টাৰ্ট হৈছিলে সেই মেলচাচা ডাইনেষ্টিৰ যোনবিলাক ৰজা মহাৰজা সেইবিলাকে এইবিলাক বস্তু বনাইছিলে তেখেতসকলে নিশ্চয় ইয়াতে কিবা মিটিং চিটিং হৈছিলে চাগে বা কণ্টেক্ট টাইম জিৰাবৰ কাৰণে বা কিবা কাৰণে ব্যৱহাৰ কৰিছিলে কাৰণ তেখেতসকলে ৱেষ্টাৰ্ণ পাৰ্টটো চাবৰ কাৰণে ইয়াতে তেখেতসকলে এডমিনিষ্ট্ৰেটিভ ঘাটি বনাইছিলে চাগে মানে প্ৰশাসনিক ঘাটি আৰু এনেকুৱা পাহাৰৰ ওপৰত বনোৱা এইটো কাৰণ হ'ব পাৰে কাৰণ আমাৰ ব্ৰহ্মপুত্ৰত বকুৱেদি সেইটো টাইমত আমাৰ যাতায়াত ব্যৱস্থাটো চলিছিলে সেইকাৰণে চাগে আৰু এইটোও হ'ব পাৰে এনেকুৱা দুৰ্গম অঞ্চলত এডমিনিষ্ট্ৰেটিভ চেণ্টাৰ পাতাৰ এটা কাৰণ হ'ব পাৰে কি এনেকুৱা দুৰ্গম অঞ্চলত যেতিয়া নেকি প্ৰশাসনিক ব্যৱস্থাবিলাক পতা হয় তেতিয়া শত্ৰুপক্ষৰ যোনবিলাক সৈন্য আছিলে সেই সৈনিকবিলাক সোনকালে এটেক কৰিব নোৱাৰে মানে আক্ৰমণ কৰিব নোৱাৰে সেইকাৰণে চাগে এনেকুৱা ঠাইত আমাৰ ৰজা মহাৰজাসকলে তেতিয়া টাইমত সেইবিলাক কথাবিলাক ভাবি পেলাই এনেকুৱা অঞ্চলত এডমিনিষ্ট্ৰেটিভ চেণ্টাৰবিলাক বনাইছিলে দেখা পালোঁ এই কেবটো চাব সৈতে তলত ইয়াৰ যোনবিলাক লোকেল মানুহ আছে তেখেতসকলে ধুনীয়াকৈ এই নদী যোনটো পলসুৱা মাটিত সেই পলসুৱা মাটিত ধুনীয়াকৈ আপোনাৰ সেই ধানৰ কঠীয়া পাৰি আছে চাচোন চা কিমান ধুনীয়া হৈছে একদম গ্ৰীণ এতিয়া আমি তলত যাওঁ তলত যাই পিনে আপোনালোকক
মেইন আমি যোনটা সেই 5টা কেফ ইয়াৰ মেলচেছৰ ডাইনেষ্টিৰ 5টা কেফ আছিলে সেই 5টা কেফ আপোনালোকক দেখাবলৈ গৈছোঁ অলপ তলত আছে তেতিয়া কৈছিলোঁ যে তাতে অলপ ল'ৰা ছোৱালীৰ সমাগম আছিলে লাইন মাৰি চলি আছিলে সেইকাৰণে তেতিয়া যোৱা নাছিলোঁ সিহঁতক ডিষ্টাৰ্ব দিয়া নাছিলোঁ বেয়া কথা বেলেগক ডিষ্টাৰ্ব দিয়াটো তো এতিয়া আমি গৈছোঁ তাতে যদি মানুহসকল গ'ল তেতিয়া যাম আৰু নগ'লেও উপায় নাই আমি যাবই লাগিব ফেট কৰি পেলাই এইবিলাক সকলো সমস্যাবিলাক নাই কি ক'ব বন্ধুসকল যোগী ঘোপাৰ প্ৰাচীন গুহা আৰু অৱশেষ যোগী ঘোপা কি প্ৰাচীন গুফাই ওৰ অৱশেষ এনচিয়েণ্ট কেভছ এণ্ড ৰিমেইনছ যোগী ঘোপা বলক সেইপিনে আছে এতিয়া আমি চাম এতিয়া আকৌ তলৰ পৰা নামি গ'লোঁ এতিয়া একেবাৰে আপোনালোকৰ সেই ব্ৰহ্মপুত্ৰ নদী পাৰত এইটো চাওঁ এটা এইখন নটিচ বোৰ্ড আছে আপোনালোকে চাব পাৰে এই কীৰ্তিচিহ্নটো প্ৰাচীন কীৰ্তিচিহ্ন তথা তাৰমানে ভাৰত চৰকাৰে আমাৰ যিবিলাক এইখিনি অৱশেষ আছে কীৰ্তিচিহ্ন আছে এইখিনি ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় সম্পদ হিচাপে ঘোষণা কৰিছে সেইকাৰণে অতি সুন্দৰকৈ ৰাখিছে বস্তুখিনি চাওক আপোনালোকে কেনেকুৱা ধুনীয়া কেনেকুৱা চাফ চিকুণতাৰে ৰাখিছে চাওক এইটো চাওক এইটো কেফবিলাক এনেকুৱা আছিলে চাওক এইটো ইয়াতে পূজা কৰা হয় জয় শ্ৰীৰাম চাওক সেইটো এনেকুৱা কেফটো চাগে ঋষিমুনি ইয়াতে পূজা কৰিছিলে আগতে এতিয়া ইয়াতে পূজা কৰা হয় ওপৰত পানী দেখা পাইছোঁ ওপৰত ক'ৰবাৰ পৰা পানী আহে চাগে এইটো প্ৰথম কেফ আমি চালোঁ এতিয়া আমি দ্বিতীয়টো চাম গৈ আছোঁ কি বেলেগ লেভেলত বনাই চাওক আপোনালোকে এইটো বেলেগ আপোনাৰ চিমেণ্টেৰে দি বনোৱা নহয় চিমেণ্ট বা কিবা দি বনোৱা এইটো ডাইৰেক্ট শিল কাটি পেলাই বনাইছে কিমান ডাঙৰ প্ৰকাণ্ড শিল চাওক এতিয়া এইবিলাক চাওক শিল কাটি বনাইছে তেতিয়া দিনত ধেমালি নেকি বাপ মানিব লাগিব কিন্তু প্ৰকাণ্ড শিল এইটো গোটেই শিলেই হয় আকৌখন নটিচ বৰ্ড এইটো চাওক এই কেফৰ ওচৰেদি মস্ত ডাঙৰ পাইপ এডাল গৈছে এইটো কি হ'ব অইল ইণ্ডিয়া বা কিবা তেনেকুৱা হ'ব পাৰে চাগে এইটো চাই আমি গোটেই ব্ৰহ্মপুত্ৰ নদীৰ একদম পাৰত আছোঁ এতিয়া চাই এই পাৰতেই আমাৰ এই কীৰ্তিচিহ্ন ৰাষ্ট্ৰীয় সম্পদখিনি আছে যোগী ঘোপাৰ আপোনাৰ কেফ বিখ্যাত কেফ আমাৰ মেলচেছা ডাইনেষ্টিয়ে এইবিলাক বনাইছিলে চাওক এইটো কেনেকুৱা প্ৰকাণ্ড শিল চাওক এইটো চাওক আপোনালোকে চাওক এইটো চাওক প্ৰকাণ্ড শিল হয়নে এতিয়া ইয়াতে এটা আছে চা ইয়াতে শিৱ পূজা কৰা হয় চাগে বলক জয় শ্ৰীৰাম দেখা যাওক এইটো এটা কেফ ইয়াতে আমাৰ ত্ৰিশূলবিলাক আছে চাওক আপোনালোকে ইমান শিলৰ ভিতৰত এইটো আপোনালোকে কি দেখা পাইছে পানী দেখা পাইছে তেতিয়া দিনত কেনেকুৱা লেভেলৰ মানে তেখেতসকলে বনাইছিলে এইটো কেফ ইয়াতে শিৱ পূজা কৰা হয় চাগে বৰ্তমান সময়ত তেতিয়া টাইমত বা কিহৰ কাৰণে ব্যৱহাৰ কৰিছিলে গম নাপাওঁ বৰ্তমান ইয়াতে শিৱ পূজা কৰা হয় আপোনালোকে ত্ৰিশূল দেখা পাইছে চাওক আপোনালোকক যিমান পাৰোঁ সিমান ডিটেইল দেখাবলৈ চেষ্টা কৰিছোঁ তেতিয়া টাইমত মানুহবিলাকে আৰু ইণ্টাৰেষ্টিং কথা তেতিয়া চাগে মানুহবিলাক বহুত ডাঙৰ আছিল নেকি গম নাপাওঁ শিলবিলাকত চিৰিটো নাছিলে তেতিয়া চিৰিবিলাক এনেকুৱাকৈ বনাইছিল মানুহবিলাক দেখা পাইছা চিৰিবিলাক এনেকুৱা সিফালে চাগে তাতে চাগে উঠিছিলে ঠিক একেদৰে এইফালেও এটা আছে চাওক সেয়া এনেকুৱা চাগে আছিলে এনেকুৱা হ'ব লাগে কাৰণ ওপৰতো এইপিনে গোটেই পাথৰ আছে ওপৰৰ পৰা নামবোৰ কেনেকৈ এনেকুৱা হ'ব লাগে মোৰ পিছত থকা সেই দলংখন হৈছে নৰনাৰায়ণ সেতু তাৰ ওচৰত আৰু এখন নতুনকৈ বনাইছে দলং দেখা পাইছে আপোনালোকে মই জুম কৰি দেখাইছোঁ আপোনালোকক নৰনাৰায়ণ সেতুখন এইখন দেখা পাইছে আপোনালোকে চাব এই ওপৰতে গাড়ী গৈ আছে লাহে লাহে এই তলত যে সেই খুঁটাকেইটা দেখা পাইছে তাতে নতুন দলংখন বনাই আছে চাওক সেয়া আপোনালোকক দেখাইছোঁ জুম কৰি পেলাই জুম হৈ দেখোন মোৰ মোবাইলটো এইটো চা মোৰ পিছপিনে এটা প্ৰকাণ্ড শিল আছে দেখাইছোঁ আপোনালোকক এইটো দেখা পাইছেনে এইটো নামি সেইবিলাক কেনেকৈ লাগি আছে চাচোন চা কি খাতৰাকৈ লাগি আছে মানিব লাগিব দেই এইটো দেখোন গছৰ এইটো কি গছৰ মূৰা এইটো শিলটো চাওক আপোনালোকে শিলটো কেনেকুৱাকৈ লাগি আছে
নিয়মতেতো শিলটো পৰি যাব লাগিছিল তলফালে কিন্তু পোৱা নাই কিবা বেলেগ পাৱাৰ আছে চাগে দেই গোটেই কীৰ্তিচিহ্নখিনি চালোঁ খুব ভাল লাগিল এটা হিষ্টৰিকেল প্লেচত আহি পেলাই আমাৰ হিষ্ট্ৰীটো আমাৰ জনাটো দৰকাৰ আমাৰ বুৰঞ্জী জনাটো দৰকাৰ কাৰণ বুৰঞ্জী অবিহনে বৰ্তমান নহয় সেইকাৰণে আমাৰ বুৰঞ্জী আমি জানিব লাগে বুৰঞ্জী জানিলেহে আমি বৰ্তমানটো ভালদৰে চলাই যাব পাৰিম বা বৰ্তমানটো চলি থাকিব ব্লগটো সিমানতে শেষ কৰোঁ আজি এতিয়া উভতি আহিলোঁ হেলমেটটো পিন্ধি ল'লোঁ এতিয়া যাওঁ আপোনালোকে সদায় মৰম দি যাওঁ মোক উৎসাহ যোগাই থাকোঁ যাতে আপোনালোকক ভাল ভাল কণ্টেণ্ট দি যাব পাৰোঁ বাই বাই